Good morning, guys. ৰাতিপুৱা মাছ ধুবলৈ লৈছোঁ দেই বজাৰলৈ গৈ পেলাই পটককৈ মাছ আনিলেগৈ কি খবৰ আপোনালোকৰ মোৰ বৰ্তমান ভালেই এয়া মাছ আনিছিলে ধুবলৈ লৈছোঁ এয়া চাহ খালে নাই ৰাতিপুৱা মই চাহ খাই তেওঁক চাহ খাবলৈ দিবলৈ আহিছোঁ অফিচ যোৱাৰ আগতে ভাতখিনি খাই কৰি ভাতটো পাতি দিলোঁ ভাতটো হৈ গ'ল মাছটো মাৰিলোঁ মাছ খাই যাব কি মাছ নাজানো সুধিলেহে হ'ব দেই কি মাছ হয় এয়া ময়ো নাজানো পেটু আছিলে এনেকুৱা মাছবিলাক মানে লোকেলে হয় সেইকাৰণে লৈ আনিছোঁ পেটুবিলাক উলিয়াই দিছোঁ এটা ঢেৰ মানুহ সেইকাৰণে কৈ থাকিবলৈ বেয়া লাগিলে আৰু হ'ব এতিয়া মাছ ফ্ৰাই কৰিম এয়া মানে নিমখ হালধি সানিম আৰু ইয়াত ইফালে হালধি দি দিছোঁ মানে গোটেইখিনি মাছ বনোৱা নাই এতিয়া খাবৰ কাৰণে বনাই লৈছোঁ নিমখ এখন দিওঁ নেকি বেছি হ'ব এইখিনি নিমখ হালধি সানি থৈ দিম আৰু বহুতখিনি আনিলে দুটা মানুহৰ কাৰণে ইমান বেছি নালাগে সেইখিনি নিমখ হালধি সানি থৈ দিম ৰাতিকৈ কাটিলে আৰু থৈ দিবই নাই পিছত মানে এতিয়া লৰালৰি হৈছে যে এয়াকে পটককৈ বনাই দিওঁ এফালে কেৰাহী পাতি দিলোঁ মাছ মোৰ তেল গৰম হৈ গ'ল এইটো ঠাইতে দাইল বনাবলৈ লৈছে আৰু মানে দুইটাই ৰাতিপুৱা একদম লাগি গৈছোঁ আৰু ফ্ৰাই কৰি আছোঁ এই মানে এই মাথাকেইডোখৰ অলপ ফ্ৰাই হোৱাৰ পিছত হাফ ফ্ৰাই হোৱাৰ পিছত দাইলত দি দিম এতিয়ালৈ পৰা নাই এইফালে মানে দাইল পাতি দিছে দুইটাই লৰালৰিকৈ চব ৰাতিপুৱাই কৰি লৈছে আৰু দাইল উতল অহাই নাই মোৰ মাছ ফ্ৰাই হৈ গ'ল বাকী এইখিনি মানে মই হালধি সানি পেলাই থৈ দিম এতিয়া এটা মানে হালধি সানি পেলাই এইটোতে ভৰাই পেলাই থৈ দিম আৰু থৈ দিলোঁ আৰু পেটু একণ ওলালে পেটু তেওঁ কিছুমান উলিয়াই দিলে বুলি কৈছে একণ মই উলিয়াই থৈ দিছোঁ এফালে দাইলত মাছ দি দিয়া হ'ল দি দিলোঁ এই দাইল হৈ আছে এফালে দাইল হৈ গ'ল আমাৰ অফিচ আছে ভাত দি লওঁ তেওঁক খাই বৈ যাব আৰু মোৰো বহুত কাম আছে আজি কাপোৰ চাপোৰ কিবা কিবি তিয়াই থৈছোঁ ধুবলৈ আছে